ৰাইজ কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰোঁ সকলোৱে তামাম ডেঞ্জাৰ আছে আৰু কি ক'ম আৰু ইফালে আছে আমাৰ জগন্নাথ ভাই আজি আৰু আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই কেনে মানে ভিডিঅ'টো যদি ক্লিক কৰিছে গাইছ এনেকৈ হ'বলৈ গৈ আছে ভিডিঅ'টো আজি গাইছ শুনা পাইছে নে পৰা একেবাৰে কমেণ্ট কৰি জনাব এতিয়া bare জাষ্ট আৰম্ভণি আমি বহি আছোঁ ঘৰৰ পৰা আহিলোঁ মই বহি আছোঁ এতিয়া আমাৰ ৰৌতা নহয় আমাৰ কি ক'ম কি ক'ত ইয়াতে ক'ত বহি আছোঁ জাগাৰ নামটো বাকি আছিল আমাৰ কিবা কয় ভেটেনাৰী দ্বীপ আছে আমি তিনিজন এতিয়া বহি আছোঁ আমি প্লেনিং বনাই আছোঁ গাইজ গিফ্ট কি দিয়া যাব আজি আছে মানে বাৰ্থডে লগৰীয়া গাইজ আমি বহি আছোঁ ভেলাপাৰা ভেলাপাৰাৰ সেইখিনিতে বহি আছোঁ এতিয়া আমি ৰৌতাত যাম গিফ্টটো ল'ম তাৰপিছত আপোনালোকক দেখুৱাম কেক কাটা কিবা কাটা দেখাওঁ আৰু আজি গাইজ ভিডিঅ'টো সেনেকুৱাই হ'ব কমেণ্ট কৰি জনাব গাইজ ভাল লাগিলে লাইক কৰি দিব এটা বেয়া লাগিলে ডিছলাইক মাৰি দিব বলক এতিয়া আমি আহি পালোঁ মই ৰৌতাত মানে আমাৰ মানে মোৰ যিটো বাৰ্থডে আছিল মোৰ বাৰ্থডেটো যোনটো মানে হোটেলত আহিছিলোঁ এইটোও মানে লগৰীয়াৰ বাৰ্থডেটো আহিছোঁ এইবাৰ ইয়াৰ নহয় দেই জগন্নাথ আমাৰ ভাই জগন্নাথ কি খবৰ মজা না এইফালে টিকেন বহি আছে এই বাহ গাইজ কৈ আছোঁ গাইজ সম্পূৰ্ণ কথাটো ৰৌতাত আহি পালোঁ এতিয়া মানে কেক চেক কাটাটো দেখুৱাম আপোনালোকক দেখাইছিলোঁ আপোনালোকক হনুমান মন্দিৰ আমাৰ কাষতে আছে আজিও দেখালোঁ আপোনালোকৰ ভিডিঅ'টোত কাষতে আছে বা টিকেন ইয়াতে আছে জগন্নাথক কিমান দেখুৱাম গাইজ জগন্নাথে আৰু এয়া আমাৰ ৰুমটো এয়া ইয়াৰ আজি জন্মদিন কেনে ফিলিংছ কেনে মজাটো মোৰ একদম হেপি লাগিছে আজি দিনটো গাইজ আমাৰ লগৰীয়া গাইজ মানে ভিডিঅ' চাই আছে এয়া মানে যোৱাটো ভিডিঅ'ত যে চাইছিল মানে যোৱা ভিডিঅ'ত মোৰ বাৰ্থডেটোৰ ভিডিঅ'টো চাইছে মই কৈছোঁ ভিডিঅ'টো চাইছে না চোৱা নাই সি কৈছে ভিডিঅ'টো চোৱাই নাই কিয় কৈছোঁ ইমান ইটো ভিডিঅ' কিয় নাচাব আপোনালোকে সেইকাৰণে চাওক ভিডিঅ'টো চাওক মজা পাব সেইকাৰণে ভিডিঅ'টো লগাই দিছোঁ গাইজ চাই আছে সি আৰু তাক পিছত অলপমান চিনাকি কৰাই দিম কি বনাই ইয়াতে গাইজ পিছ তলতো আছে দেই ইয়াতে একদিন হোটেলটোৰ ভিডিঅ' বনাম টাইম নাই ভিডিঅ' সেই গাইজ চাই থাকোঁ এতিয়া ভিডিঅ'টো পূৰা সম্পূৰ্ণকৈ চাওক ভাল পালে লাইক কৰিব দেই পূৰা লাইক কৰিব ডিজে গাইজ গৈ আছে এতিয়া কেক চেক ৰেডি না কেইবছৰ সম্পূৰ্ণ হ'ল 16 চাই লওক গাইজ কেক চেক দেখুৱাইছোঁ আপোনালোকক এতিয়া দুইত কেনে একদম মজা না হ'ব গাইজ কেক চেক কাটা হৈ গ'ল কেকটো খা ইমান নিদি খাব এনেকে ক'লোঁ আৰু না ভাল গাইজ কাটা হ'ল এতিয়া দগৰি খাৱা যাক কেকটো কিয় আমি খাব নাপালোঁ গাইজ কেক চেক কাটা হৈ গ'ল এতিয়া মানে গিফ্টটো দিব লাগে কি গিফ্ট আনিছোঁ গাইজ গিফ্টটো দিব লাগে এতিয়া এইফালে গিফ্টটো দিলোঁ এয়া আমাৰ বাৰ্থডে বয় তাপছ অলপ ভালদৰে দেখাই গাইজ ৱেলকাম থেংক ইউ দিলোঁ তাপছ ভাই কেনে লাগছি কেকটো কাটি গাইজ আজি মনটো ইমান ভাল লাগিছে এতিয়া আহিছে ভাই So guys, আৰু লাইক শেয়ার কমেন্ট ফলো জি আছে সব কৰি দিব ইয়াত कुछ भी এটো পুৰা গ্রো কৰিব লাগে তেলকে বাকি নাই कुछ भी নহয় कुछ भी बोल देता है तू আপুনি মৰম দিয়ে যেন আমাৰ কুশল দাদা সকলোৱে গাইজ এয়া হৈ গ'ল কেক চেক কাটা গিফ্ট দিয়া গ'ল এতিয়া কি খুৱাই এইটো আপোনালোকক দেখুৱাম তাৰপিছত লেটছ গো ঘৰত যাম গাইজ খালা হৈ গ'ল হ'ব এবাৰ খাই আছোঁ আমি কি বুলি কয় এইটো চিকেন পোলাও
চিকেন মজা মজা না জগন্নাথ এইফালে আছে দীপ মই আছোঁ একেলগে খাই আছোঁ এইফালে এইফালে খাব আৰু গাইছ এনেকৈ খাব এতিয়া আমি খাওঁ তাড়াতাড়ি খাওঁ আৰু তাড়াতাড়ি যাওঁ গাইছ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আগলৈ আহি থাকোঁ ভিডিঅ' আজিলৈ ইমানে জয় আছোঁ